भटगावआव AIDFनि आइजो दालायनि जथुम्मा जालाङो। क'क्राझार जिल्लानि भटगाव कासिफारायाव दिनै AIDFनि आइजो दालाय क'क्राझार जिल्ला कमिटिनि मोनसे जथुम्मा जालाङो। बे जथुम्मायाव मफिदा बेगमखौ आफादगिरि, मालेबजान बिबि हामिदा बेगमखौ लेङाइ आफादगिरि, समिना बिबिखौ रांगिरि महरै लानानै आइजो मोर्चानि क'क्राझार जिल्ला कमिटि दानायनि थाखाय मोनसे पेनेल बानायनाय जायो। AIDFनि क'क्राझार जिल्ला कमिटिनि आफादगिरि आनवार हुसैननि सामलायनायाव जानाय जथुम्मायाव नुजाथिदोंमोन गौरिपुर बियाबनि MLA निजानुर रहमान, नेहाथारि शामसुल हुदा, फिराजुल हक, क'क्राझार जिल्ला कमिटिनि गाहाय नेहाथारि फकिरुद्दिन आहमेद, ममुरुज्जामान, जिल्ला लाइमोन दालायनि आफादगिरि साहानुर हक, हानजानि जिल्ला नेहाथारि आसिनुर रहमान, आइनुल हकखौ लानानै गोबां हानजानि दैदेनगिरिफ्रा আমাৰ কোকৰাঝাৰ জিলাৰ কমিটি সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি গুৰুত্ব দিয়াৰ কাৰণে, যাতে আমি আগন্তুক দিনত সিহঁতৰ একেলগত হৈ মানে কামখিনি আগবঢ়াব পাৰোঁ আৰু যি গুৰুত্ব আমাক দিছে সেইখিনি আমি ভালকৈ চলাই লৈ যাব পাৰোঁ। AIDF দলৰ কোকৰাঝাৰ জিলা মহিলা মৰ্চা কমিটি গঠন কৰাৰ কাৰণে আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি আনোৱাৰ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এটা মহিলা মৰ্চাৰ সভা হ'ল, ইয়াত কমিটি গঠন হ'ল আৰু আমাৰ বিভিন্ন দলৰ পৰা কংগ্ৰেছ, UPPL বিভিন্ন দলৰ পৰা মোটামুটি 100মান মহিলা মানুহ আমাৰ দলত তেওঁলোকে যোগদান কৰিলে আৰু আমাৰ ইয়াত সুস্থভাৱে এটা কমিটি গঠন কৰা হ'ল। আৰু মই দেখিবলৈ পাইছোঁ যে আমাৰ BTR ইলেকশ্যনত যেতিয়া MCL ইলেকশ্যন হ'ব, ইয়াত মোটামুটি আমি প্ৰত্যেকতেই চেষ্টা কৰিম আমাৰ প্ৰাৰ্থী দিয়াৰ কাৰণে, কিন্তু ইয়াত আমি 5টামান মোটামুটি 5টা জিকিব না, 5টামান 100% আমাৰ MCL ইলেকশ্যনত মেম্বাৰ আমি জিকাই আনিব পাৰিম। আৰু তাৰপিছত BTRত আমাৰ AIDF দলৰ সংগঠন খুব মজবুত সংগঠন আছে, গতিকে আপোনালোকৰ যোগেদি কোকৰাঝাৰৰ সভাপতি আনোৱাৰ হুছেইন ডাঙৰীয়া, আমাৰ ইয়াত সংগঠনৰ মুৰব্বী সংগঠনৰ বিভিন্ন মানুহক আৰু মহিলা মৰ্চা, যুৱ মৰ্চা, ছাত্ৰ মৰ্চা তেওঁলোককে প্ৰত্যেকজনকেই মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কোকৰাঝাৰ জিলা AIDF দলৰ মহিলা মৰ্চা যি সমিতি গঠন কৰা হ'ল, এই সমিতিত সভানেত্ৰী হিচাপে আমাৰ মফিদা বাইদেউ ডাঙৰীয়ানীক আজি দায়িত্ব দিয়া হয়। লগতে আমাৰ উপসভাপতি কেইজন আৰু দিয়া হৈছে, আমাৰ ধন ভঁৰালীক দিয়া হৈছে। গতিকে এই সমিতিখন অতি শীঘ্ৰে আমাৰ পূৰ্ণ সমিতি এখন গঠন হ'ব আৰু আগন্তুক দিনত আমাৰ এই সমিতিখন এই আমাৰ কোকৰাঝাৰ জিলা অঞ্চলৰ যিকেইটা আমাৰ সমষ্টি আছে, সমষ্টিখনত চকে কোণে গৈ পেলাই কাম কৰিব। তেখেতক আগতীয়াকৈ আমি এই কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ হ'ব লগা 2025 পৰিষদী নিৰ্বাচন, এই পৰিষদী নিৰ্বাচনত এই মহিলা মৰ্চাখনে এক মুখ্য ভূমিকা ল'ব, তাৰ কাৰণে আশা কৰিছোঁ। আমাৰ আজি কোকৰাঝাৰ জিলা মহিলা মৰ্চা কমিটিৰ গঠনৰ আজি সভা আছিল। ইয়াতে যথেষ্ট শান্তিপ্ৰিয়ভাৱে আমাৰ মহিলা কমিটিখন গঠন হ'ল। আমাৰ আগন্তুক BTC নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সাংগঠনিক কাম যিটো আমাৰ ইয়াৰ আগত আমি ভোগৰাগ্ৰামত আমাৰ পেৰেণ্ট আৰু যুৱ মৰ্চা কমিটি গঠন কৰিছিলোঁ। আমাৰ মহিলা মৰ্চা কমিটিটো গঠন কৰাৰ বাকী আছিলে। আজি আমি ইয়াত ভোটগাঁৱত আমাৰ এই কমিটিখন গঠন হ'ল। নিশ্চয়কৈ বিগত সময়ত যেনেকৈ আমাৰ AIDF দলে কেণ্ডিডেট প্ৰক্ষেপ কৰিছিল, দলীয় হাইকমেণ্ডে আমাৰ BTC ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে নিশ্চয়কৈ আমাৰ সংগঠনৰ কামটো আগত কৰিব লাগিব। বিনা সংগঠনত ইলেকশ্যন খেলা কেতিয়াও সম্ভৱ নহয়। গতিকে আগন্তুক দিনত নিশ্চয়কৈ আমি BTC ইলেকশ্যনত অংশগ্ৰহণ কৰিম। এইটো আমাৰ মহিলা মৰ্চাৰ মোটামুটি 100-150 মানুহ জইন কৰিলে আৰু আমাৰ এই কমিটিখন আজি কমিটি গঠনৰ মিটিং আছিলে, তথাপি আৰু ইয়াত জইনিং প্ৰগ্ৰাম এটা ৰাখিছিলে, জইন কৰিলে। আজি আমাৰ যি মহিলা মৰ্চা সমিতি গঠন হ'ল মহিলা মৰ্চাৰ, তাত আমি সন্তুষ্টিজনকভাৱে মহিলা মৰ্চা গঠন কৰিব পাৰিছোঁ। আমি ভবাতকৈ অধিক আই মাতৃসকল আমাৰ সভাত যোগদান কৰিছে, তাৰ কাৰণে অভ্যৰ্থনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মহিলা মৰ্চাৰ কোকৰাঝাৰ জিলা সমিতিৰ
সভানেত্ৰী হিচাপে দায়িত্ব পোৱা মফিদা বেগমক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপসভানেত্ৰীসকল কোষাধ্যক্ষ সকলোকে আমাৰ কোকৰাঝাৰ জিলাৰ মানে পৰিয়ালৰ মাজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি ভাবোঁ আমি তিনিটা সমিতি গঠন হ'ল পেৰেণ্টছ কমিটি, যুৱ মৰ্চা আৰু মহিলা মৰ্চা। এই তিনিওটা মানে কমিটিৰ সহায়ত আমি আগন্তুক নিৰ্বাচনত ভাল ফলাফল কৰিবলৈ সম্ভৱ হ'ম। কাৰণ যোৱাবাৰ আমি যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ তেতিয়া আমি নতুন আহিছিলোঁ LDF-ত, কিন্তু এইবাৰ আমি সমূহ মৰ্চাবিলাকক মানে আমি ভালকৈ কাম কৰিম আৰু কাম কৰাৰ পিছত ইনশাআল্লাহ আমাৰ দলে 2025 যি পৰিষদীয় নিৰ্বাচন আছে আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম আৰু আমাৰ LDF-ৰ ৰাইজৰ প্ৰতি যথেষ্ট মানে মৰম আস্থা আছে, ৰাইজেও আমাক আঁকোৱালি লয়। সেই ক্ষেত্ৰে আমি আগন্তুক নিৰ্বাচন যিটো আছে তাত আমি ভাল সক্ষম হ'ম। আৰু আজি আমাৰ কোকৰাঝাৰ জিলা মহিলা মৰ্চা যি গঠন হ'ল, যিমান মহিলা আই মাতৃসকল ইয়াত আহিছিল সকলোকে আমাৰ কোকৰাঝাৰ জিলা যুৱ মৰ্চাৰ ফালৰ পৰা শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰমজান মাহৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। মহিলা যিটো গঠন হোৱা প্ৰগ্ৰাম আছিল LDF-ৰ, তাত আমাক অতিথি হিচাপে আমাক আমন্ত্ৰণ জনাইছিল, কিন্তু আমন্ত্ৰণ মৰ্মে আমি যিমানখিনি বস্তু আমি দেখিলোঁ, আজিৰ তাৰিখত আমি বিশেষকৈ BTCত বসবাস কৰা ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ লগে লগে অন্য জাতি জনগোষ্ঠী যিমানখিনি মানুহ আছে, কিন্তু আমি এটা আস্থা আৰু বিশ্বাস পাইছোঁ। বিশেষকৈ আমি LDF-ৰ ফালৰ পৰা আমি দেখি আছোঁ, যিসকল দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে, দৰিদ্ৰ শ্ৰেণীৰ মানুহসকলৰ কাৰণে যিখিনি মৌলানা চাহেবে লৈ আছে, LDF-ৰ প্ৰেচিডেণ্ট মৌলানা চাহেবে লৈ আছে, সেইখিনি পদক্ষেপক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইয়াৰ ওচৰতে আমাৰ যিটো কেন্দ্ৰীয় মাদ্ৰাছা আছে খুদামাৰী, তাত হ'বলগীয়া আজমল ছুপাৰ 40 মডেল স্কুল আৰু হস্পিটেলৰ যিটো ইতিমধ্যে ডকুমেণ্টছৰ কামখিনি ক্লিয়াৰ হ'ল, এইখিনি বস্তু ধন্যবাদ দিব লাগিব LDF-ৰ সভাপতি ডাঙৰীয়াক। লগতে আজি যিখিনি মহিলা আমি দেখিছোঁ একগোট হৈছে এই কমিটিখন গঠন হোৱাৰ কাৰণে মহিলাসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে আমাৰ বিলিচিপাৰা পূব সমষ্টি আৰু গৰিবৰৰ MLA চাহাবে যিখিনি কথা ইয়াত ৰাখিছে, অতি মূল্যৱান কথা ৰাখিছে আমাৰ বিশেষকৈ BTC অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কাৰণে। আৰু আমি আশাবাদী, যদি LDF-এ আজিৰ সময়ৰ পৰা যদি কাম কৰি যায়, আগন্তুক দিনত BTCত বিকল্প হিচাপত মানে LDF-ৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছোঁ আজিৰ এই প্ৰগ্ৰামত। গঠন কমিটির কোকরাঝার জিলা কমিটির সম্মানীয় সভাপতি, হিন্দুর অধীনত জন্ম লোৱা ৰাজনৈতিক দল AIUDF যিকোনো মেছাকাৰ